এইটো অসম পুলিচৰ কাৰণে আজি এটা অতিশয় গৌৰৱৰ দিন যে প্ৰেসিডেন্ট কালাৰ যোনটো এৱাৰ্ড এইটো অসম পুলিচে লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইটো অসম পুলিচৰ যিটো পৰিক্ৰমা আছে তাত এইটো লাইফত এবাৰেই হ'ব গতিকে আমি সকলো আৰক্ষী যি এতিয়া বৰ্তমান তামুলপুৰতে নহয় অসমতে বিভিন্ন স্থানত কৰ্মৰত হৈ আছে আমি সকলোৱে গৌৰৱান্বিত যে আমি এটা এনেকুৱা ঐতিহাসিক ক্ষণৰ এটা সাক্ষী হ'বলৈ আমি সৌভাগ্য লাভ কৰিছোঁ আজি 10 বজাত গুৱাহাটী নেহেৰু ষ্টেডিয়ামত ৰাষ্ট্ৰপতি কালাৰ পেৰেড হ'ব আৰু তাৰ লগত সংগতি ৰাখি আমি ইয়াতো এটা ৱাক মানে ৰেলী এটা পদযাত্ৰা এটা আৰম্ভ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ আৰক্ষীৰ লোকসকলে যিখিনি গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছে সেইখিনি ৰাইজৰ মাজত আমি জাহিৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ এই যাত্ৰাত মিডিয়াৰ বন্ধুসকল তথা ইয়াৰ বিশিষ্ট নাগৰিক ভিডিপি কৰ্মীসকল আৰু পুলিচৰ লগত সহযোগ কৰি থকা সচেতন নাগৰিকসকলে জয়েন কৰিছে আপোনালোকে দেখিবলৈ পাব এতিয়া আমি ইয়াৰ পৰা পদযাত্ৰা কৰি পেলাই তামুলপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈকে যাম আৰু তাতে গৈ আমি যিটো গুৱাহাটীত কালাৰ পেৰেড হ'ব সেইটো আমি তাতে লাইভ আমি সকলোৱে চাম চাই পেলাই তাতে একাপ প্ৰীতিৰ চাহ জলপান আমি উপভোগ কৰি আজিৰ দিনটোৰ কাৰ্যক্ৰম আমি নিৰ্ধাৰণ কৰিছোঁ এই ধৰণে